মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ 28 আগষ্ট 2024 চনৰ সেই আলোচনাতে আমি মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ যে আমাৰ গোৱালপাৰা আৰু দক্ষিণ কামৰূপত ৰাভা হাছং অট'নমাছ কাউন্সিলত নোহোমা কেইখনমান গাঁও আছে সেই গাঁও কেইখনৰ কথা আমি আলোচনা কৰিছোঁ মুখ্যমন্ত্ৰীৰ লগত তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ক'লে যে এইটোৰ কাৰণে চিন্তা কৰিবলৈ আপোনালোকে নাই যে সেই যিখিনি গাঁও বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলত সোমাব তাৰ বাহিৰত যিখিনি গাঁও থাকিলে সেইখিনি গাঁও ৰাভা হাছঙত নোসোমোৱা আগত সোমোৱা নাই কিন্তু এইবাৰ সোমোৱা যাব বুলি তেওঁলোকে ঘোষণা কৰিছিল আৰু কথা দিছিল আমি দেখিবলৈ পাইছোঁ আমাৰ এতিয়া মই ক'ব বিচাৰিছোঁ আমাৰ যি বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ যি ইণ্টাৰিম বডি তেওঁলোকক মই দোষাৰোপ কৰিব বিচাৰিছোঁ কাৰণ তেওঁলোকেও আমাক হেমাহি কৰি আছে দক্ষিণ কামৰূপ আৰু গোৱালপাৰা জিলাৰ বড়োসকলৰ যি ইছ্যু এই ইছ্যুৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাই যাৰ কাৰণে তেওঁলোকে আজি এই পদক্ষেপটো লৈছে মুখ্যমন্ত্ৰী আলোচনা কৰি থকা সত্ত্বেও তেওঁলোকে ৰনজ পেগুৰ লগত ডক্টৰ ৰনজ পেগুৰ লগত আলোচনা কৰি এই যে নটিফিকেশ্যন দিছে ইয়াত কিন্তু আমাৰ বড়োকছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ ইণ্টাৰিম কাউন্সিলত তেওঁলোকে জড়িত আছে কাৰণ তেওঁলোকে ভাবিছে এটা কথাই ভাবিছে যে গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ বড়ো গাঁওসমূহ বাদ দি আমি আগতীয়াকৈ নটিফিকেশ্যনটো কৰি লওঁ তাৰপিছত ইলেকশ্যন প্ৰক্ৰিয়া কৰোঁ যাৰ ফলত তেওঁলোকে এটা ভাল এটা মানে এলোকেশ্যন ফাণ্ড এলোকেশ্যন বেছি হোৱাটো তেওঁলোকে বিচাৰি আছে কিন্তু তেওঁলোকে চিন্তা কৰা নাই যে গোৱালপাৰা আৰু দক্ষিণ কামৰূপৰ বড়োসকলে বঞ্চিত হ'লে ইয়াৰ পৰিণাম কি হ'ব তেওঁলোকে চিন্তা কৰা নাই আমি তেওঁলোকক বাৰে বাৰে আহ্বান কৰিছিলোঁ কিন্তু তেওঁলোকে একো কথা আমাৰ চিন্তা কৰা নাই সেইকাৰণে আমি তেওঁলোকক গৰিহণা দিছোঁ নিন্দা দিছোঁ আৰু মই এইখিনিতে ক'ব বিচাৰিছোঁ যে যোৱাকালি ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ সভাপতিয়ে প্ৰেছ মিডিয়াত বাৰে বাৰে কৈ আছে এইটো প্ৰথম ফেজৰ তেওঁ মনোৰঞ্জন বসুমতাৰী ইংৰাজী পঢ়িব নাজানেই নেকি মই তেওঁক কুৱেশ্যন কৰিছোঁ প্ৰশ্ন কৰিছোঁ যে এই যে নটিফিকেশ্যন এই নটিফিকেশ্যনত কোনটো লাইনত লিখা আছে যে এইটো প্ৰথম ফেজৰ নটিফিকেশ্যন বুলি মই তেওঁক প্ৰশ্ন কৰিছোঁ তেওঁ ইংৰাজী পঢ়িব নাজানে নেকি যদি তেওঁ ইংৰাজী পঢ়িব নাজানে তেতিয়াহ'লে মই তেওঁক আহ্বান জনাম এই যে নটিফিকেশ্যন এই নটিফিকেশ্যনটো তেওঁ যদি ইংলিছ পঢ়িব নাজানে তেতিয়াহ'লে কোনোবা ভাল এজন মানে সাহিত্যিকক দ্বাৰাই তেওঁলোকে ট্ৰেন্সলেট কৰি লওক বড়োত তাৰপিছত ভালকৈ পঢ়ি তেওঁলোকে আকৌ ক্লিয়াৰেশ্যন কৰি দিব লাগে যে এইটো যে ফাইনেল নটিফিকেশ্যন ইয়াত কোনো ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ফেজৰ কথা লিখা নাই উল্লেখ নাই ইয়াত ডিটেইলছ লিখাই আছে যে এইটো অৰ্ডাৰ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন ডেটেড 22/05/2025 ECF নং 513453/302 in exercise of the powers conferred under section 3(1) of the Borough-Kossary Welfare Autonomous Council Act 2020 the governor of Assam is pleased to notify the village list included under the Borough-Kossary Welfare Autonomous Council as follows ইয়াত কোনো লাইনত কোনো এটা শব্দ লিখা নাই ফাৰ্ষ্ট পেজ বুলি মই সেইকাৰণে তেওঁক আহ্বান জনাইছোঁ তেওঁক প্ৰশ্ন কৰিছোঁ যদি তেওঁ এই নটিফিকেশ্যনটো বুজি পোৱা নাই তেতিয়াহ'লে তেওঁ এইটো ট্ৰেন্সলেট কৰি বড়োত ট্ৰেন্সলেট কৰি ভালকৈ পঢ়ি তেওঁ আকৌ এবাৰ ক্লিয়াৰেশ্যন দিব লাগে ইয়াত ফাৰ্ষ্ট পেজ লিখা নাই বুলি কাৰণ ইয়াত 19খন জিলা আছে 19খন জিলাৰ 61খন চাৰ্কেল অফিচৰ আণ্ডাৰত টোটেল 988 ভিলেজ নটিফিকেশ্যন কৰিছে কিন্তু আমাৰ কামৰূপ আৰু দক্ষিণ গোৱালপাৰাৰ 301 গাঁও ইয়াত বাদ পৰি গৈছে তাৰ কাৰণে আমি চৰকাৰক কাটৰ আহ্বান জনাইছোঁ এই যি নটিফিকেশ্যন এইটো পুনৰ বিবেচনা কৰিব লাগে অন্যথা আমি কিন্তু অহাকালিৰ পৰাই আমি আইনী ব্যৱস্থা কৰাৰ কাৰণে যা যোগাৰ কৰিছোঁ ধন্যবাদ